হয়, আমি আজি খবৰ পাইছিলোঁ যে ২ নম্বৰ চিখাজোৰাত গাঞ্জা খেতি কৰা বুলি। সেইবাবে মই চক্ৰ বিষয়া, লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টো আছে, পুলিচৰ আছে, SSB আছে। আমি সকলো আহি ইয়াতে গাঞ্জা প্ৰায় 2 বিঘামান মাটিত গাঞ্জা খেতি দেখা পোৱা গৈছে। আমি এইখিনি চিজ কৰিছে আৰু এতিয়া এইখিনি চিজ কৰি কোৰ্টত দিয়া যাব। বাকীখিনি ন্যায় প্ৰক্ৰিয়াৰ দ্বাৰা যি হয় আৰু সেইখিনি আমাৰ পুলিচে চাই আছে। হয়, এজনক আটক কৰিছে। তেখেতৰ গোপাল মণ্ডল বুলি তেখেতক আটক কৰা গৈছে আৰু বাকীখিনি আমাৰ কোৰ্টে যি ৰায় দিয়ে। ঘটনাটো চাওক, আমাৰ এই বিষ্ণুপুৰ চিকাজোৰা ১ নম্বৰ এই এৰিয়াত যেতিয়া বানপানী হয়, বানপানী হ'লে কি হয়, ভূটানৰ পৰা পানী যেতিয়া আহে, পানী অহাৰ লগে লগে সেই পানীৰ লগত কিছুমান ভাং গছৰ গুটিবিলাক মানে এই পানীৰ লগত ভাহি আহে আৰু ভাহি আহি এই অঞ্চলত পূৰা বিয়পি পৰে। বিয়পি পৰাৰ পিছত কি হয়, আমাৰ যিহেতু উত্তৰ অঞ্চলত সকলো কৃষিজীৱী মানুহ, তেওঁলোকে খেতি বাতি কৰে। তো ধৰক এই সৰিয়হৰ খেতি কৰে, আলু খেতি কৰে, মটৰ খেতি কৰে। এই খেতিবিলাক যেতিয়া কৰে, হাল মাৰিলে এই আলু খেতিৰ লগত আৰু এই বেহৰ খেতিৰ লগতে মানে এই ভাং গছটো হয়। আজি এই গোপাল মণ্ডল নামৰ মানুহজনক কোনোবা বেলেগে হয়তো ইনফৰমেশ্যন দিছে যে তেওঁ ভাং খেতি কৰিছে। একচুৱেলি এইটো মিছা কথা। আমি জানো আমাৰ এই বিষ্ণুপুৰ এৰিয়াত বহুত এৰিয়াত আপোনালোকে চাব পাৰিব, দিনৰ ভাগত যেতিয়া আহিব আপোনালোকক দেখাব পাৰিম, সকলো মানুহৰ খেতিত এই ভাং গাছবিলাক হয়। তো মই ভাবোঁ যে এইটো এটা মানে মিছা হেৰিত তেওঁক উঠাই লৈ গ'ল। তো মই ভাবোঁ যে পুলিচ প্ৰশাসনক মই এটাই অনুৰোধ জনাব বিচাৰিম যে আপোনালোকে আহি তদন্ত কৰক, ভালদৰে চাওক তেওঁ অৰিজিনেলি এইটো খেতি কৰিছে নে অকলে হৈছে। এইটো কিন্তু আমাৰ এই অঞ্চলৰ যিহেতু আমি ইয়াতে বসবাস কৰোঁ, এই বস্তুটো যিটো ভাং গাছ, এই ভাং গছটো অকলেই হয় আৰু অকলে হোৱাৰ পিছত হাল চাল মাৰি দিয়াৰ পিছত এইটো মৰি যায়। আমাৰ অসুবিধাহে হয় এই বস্তুটো। যেতিয়া এই ভাং গছটো আমাৰ কৃষিসকলৰ খেতি বাতিত হয়, আমাৰ অসুবিধা হয়, বহুত অসুবিধা হয়। তো এইকাৰণে মই ক'ব বিচাৰিম যে এই মানুহজনক মানে তেনেকুৱা এই খেতি নিজে এইটো কৰা নাই, অকলে হৈছে। তো তেওঁলোকক মই অনুৰোধ জনাম যাতে তেওঁক অতি সোনকালে এৰি দিয়ে।